এইটোতো নির্বাচন সমাগত যেহেতু 20 তারিখে লাস্ট প্রচারটো হব তো সেইকাৰণে আমাৰ দুটা তিনটা দিন আছে ইয়াত মানে যেহেতু সমষ্টিবাসীয়ে এবাৰ হলেও মানে লগ কৰাটো বিচাৰিছে আৰু সেইকাৰণে মই সমষ্টিৰ মানে যিমানখিনি পাৰো চুকে কোণে গৈ সমষ্টিবাসীক লগ কৰাৰ কাৰণে মানে প্ৰয়াস কৰিছো আৰু হিচাপে আজি দিনটো মই জপাদং আমাৰ যেটো প্ৰাইমাৰী আমাৰ যেটো পাৰ্টিৰ যেটো আন্তঃগাঁথনি যেটো জপাদং প্ৰাইমাৰী ইয়াত মই দিনটো আছো আৰু নিশ্চয় ৰাইজৰ লগত মত বিনিময় কৰিছো আৰু কিয়ৰ কাৰণে ইউপিপিএলক মানে সমৰ্থন কৰিব লাগে এই বিষয়বোৰ আমি কৈছো আৰু ইয়াত মানে যেটো মানে ইয়াত এই জপাদং এৰিয়াত দীৰ্ঘদিনীয়া সমস্যা আছে ইয়াত মাটিৰ সমস্যা আছে এটো এনসি এৰিয়া আছে ফৰেষ্ট এৰিয়া আছে আৰু এনসি এৰিয়া আৰু ফৰেষ্ট এৰিয়া বিলাকত আমি কেনেকৈ মাটিৰ পট্টা প্ৰদান কৰিব পাৰো এইবিলা আমি কাম কৰি আছো আৰু পুন প্ৰথমবাৰৰ কাৰণে স্বাধীনতাৰ পিছত পুন প্ৰথমবাৰৰ কাৰণে জপাদং অঞ্চলত এই 2025 চনৰ 14 আগষ্টত আমি 300টা পৰিয়ালক আমি ইয়াৰ মাটি পট্টা প্ৰদান কৰা হৈছে আৰু বাকি থকা সময় নিশ্চয় নতুন চৰকাৰ অহাৰ পিছত ইয়াৰ মাটি পট্টা প্ৰদান কৰা হ'ব যিমান পাৰিছে সিমান কাম কৰিছে আৰু কিমান কাম কৰিব ৰৈ গল বা আগত দিনত জয় হলে কি কাম কৰিম না ইয়াতো 5টা বছৰত আমি বহুত প্ৰয়াস কৰিছো আৰু কামো কৰিছো কিন্তু আমি আগন্তুক যেটো 5টা বছৰ ইয়াত 5টা বছৰত আমি বাকি থকা কামবিলাক আমি কৰিব লাগিব সমগ্ৰ বাগানপাৰা সমষ্টিত আমাৰ বিজ্ঞান শিক্ষা অনুষ্ঠান এটা লাগে এই বিজ্ঞান শিক্ষা অনুষ্ঠানৰ কাৰণে আমি মানে ইয়াত কোট মানে কেনেকৈ আমি বিজ্ঞান শিক্ষা অনুষ্ঠানটো বাগানপাৰা সমষ্টিত বহাব পাৰো এটো আমি চেষ্টা কৰিম আৰু আমি বিগত 5টা বছৰত আমাৰ যিখিনি হাই স্কুল আছে হাই স্কুল বিলা আমি হায়াৰ সেকেন্ডাৰী লৈ আমি আপগ্ৰেডেশন কৰাটো বিচাৰিছিলো আৰু সম্পূৰ্ণ আমাৰ বাগানপাৰা সমষ্টি সম্পূৰ্ণ আমি যিখিনি হাই স্কুলটো আমি আপগ্ৰেডেশন বিচাৰিছিলো হায়াৰ সেকেন্ডাৰীলৈ আমি এটো পাই গলো আৰু আমাৰ ইয়াত বাগানপাৰা সমষ্টিৰ এটা উচ্চ শিক্ষাৰ অনুষ্ঠান আছে বাস্কা ডিগ্ৰী কলেজ এই বাস্কা ডিগ্ৰী কলেজটো আমি প্ৰভিন্সিয়েলাইজেশ্যন কৰিব লাগিব কাৰণ বিটিআৰ শক্তি 6.3 যি দফা এই দফাৰ জৰিয়তে অতি শীঘ্ৰে সমগ্ৰ বিটিআৰৰ যি ভেঞ্চাৰ যিখিনি শিক্ষা অনুষ্ঠান এই ভেঞ্চাৰ শিক্ষা অনুষ্ঠানক ইয়াত প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ কাৰণে যি ভাৰত চৰকাৰ অসম চৰকাৰ আৰু যিখিনি মানে চুক্তিকাৰী যিখিনি সংগঠন এই সংগঠনৰ লগত ইতিমধ্যে কথা পাতি এটা সিদ্ধান্ত হৈছে আৰু হেতু 2025 চনত অক্টোবৰ নৱেম্বৰৰ ভিতৰত ইয়াত যি ভেঞ্চাৰ যিখিনি শিক্ষা অনুষ্ঠান আছে এই শিক্ষা অনুষ্ঠানবিলাক ইয়াত সমাধান কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে আৰু নিশ্চয় আমি বাগানপাৰা সমষ্টিৰ যেটো বাস্কা ডিগ্ৰী কলেজ আমি ইয়াত আমাৰ প্ৰভিন্সিয়েলাইজেশ্যন বা চৰকাৰীকৰণটো হ'ব তাৰোপৰি ইয়াত আমাৰ যি গ্ৰাম্যপথ এই গ্ৰাম্যপথবিলাক আমি বনাবলগীয়া আছে আৰু ইতিমধ্যে আমি প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনা এই প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাৰ আমাৰ যি বাগানপাৰা সমষ্টিত আমি 4 কুৰি 6টা ইতিমধ্যে মানে পিন পইণ্ট আমাৰ কমপ্লিট অলৰেডি টু এপ্ৰুভ হৈছে সাৰ্ভে হৈছে এপ্ৰুভ হোৱাৰ পিছত সাৰ্ভে হৈছে আৰু ইয়াত আমি এই 4 কুৰি যি 6টা ৰাস্তা প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাৰ অধীনত আমি নিশ্চয় 5টা বছৰত আমি এটো কমপ্লিট কৰিম প্ৰাক্তন ইএম আছে প্ৰাক্তন মন্ত্ৰী আছে কি প্ৰত্যাহ্বানৰ সন্মুখীন না এটোতো আজিলৈকে হোৱা নাই আজিলৈকে নিৰ্বাচনলৈ বেছি দিন নাই আজিতো কেই তাৰিখ আজিতো 17 তাৰিখ হয় 22 তাৰিখে নিৰ্বাচন হ'ব আজিলৈকে কোনো তেনেকুৱা প্ৰতিদ্বন্দ্বীৰ লগত সন্মুখীন হোৱা নাই সিএমই আহিব সিএম সাৰেতো আহিব এটো ডিউটি হয় মানে যেহেতু মানে দলৰ এজন মুৰব্বী হয় অসমৰ এজন মুৰব্বী হয় মানে তেখেত যেহেতু নিজৰ দলৰ কাৰণে কাম কৰাৰ কাৰণে আহিব নিশ্চয় 2020 চনতো তেনেকুৱা মানে বিজেপিৰ মানে নেতাখিনি আমাৰ বাগানপাৰা সমষ্টিত আহিছিলে আৰু নিশ্চয় নিজৰ যেটো মানে প্ৰাৰ্থী এই প্ৰাৰ্থীটো জয়যুক্ত কৰাৰ কাৰণে সকলোৱে প্ৰয়াস কৰিব আমিও প্ৰয়াস কৰি আছো এতিয়ালৈকে তেনেকুৱা কোনো মানে পৰিস্থিতি মই দেখা নাই কাৰণ ইয়াত আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া ইয়াত পীযুষ হাজৰিকা ডাঙৰীয়া নন্দিতা গাৰ্লছা বাইদেউ ইয়াত মানে এই সময়ত মানে অজন্তা বাইদেউ আহিছিলে আৰু সেইদিনা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয় তেখেতো আহিলে কিন্তু তেনেকুৱা কোনো প্ৰভাৱ এই ইয়াত মানে দেখাত মানে প্ৰভাৱ পৰাটো পৰিলক্ষিত হোৱা নাই শেষত মেছেজটো এইটোৱে দে আমাৰ ইয়াত নিৰ্বাচন বুলি ক'লে বহুত গণ্ডগোল আছিল আগত মানে 2020 চনৰ আগত ইয়াত নিৰ্বাচন বুলি ক'লে বহুত গণ্ডগোল আছিল মাৰপিট আছিল ইয়াত মানে কি কয় যে মাৰপিটেই আছিল ইয়াত মানে কিন্তু আজি তাৰিখত এই যিখিনি
সময় মই যিখিনি জাগাত মই এইখিনি সময়ত আমি থিয় দি আছোঁ এইটো মানে এটা সুন্দৰ পৰিৱেশ মই এইটোৱেই মানে আহ্বান জনাম যিহেতু গণতন্ত্ৰ আমি ভাৰত দেশৰ আমি এটা মানে সৰু এটা পৰিষদত আমি ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ যেহেতু গণতন্ত্ৰ দেশ ইয়াত সবৰে অধিকাৰ আছে আৰু গণতন্ত্ৰ দেশত নিৰ্বাচন হৈছে এটা উৎসৱ আৰু এই যি 22 তাৰিখে হ'ব লগা যে আমাৰ পৰিষদৰ যি নিৰ্বাচন এই নিৰ্বাচনৰ আমি উৎসৱ মুখত এটা পালন কৰিব লাগে আৰু সকলোকে নিজৰ নিজৰ যি মানে ভোটৰ অধিকাৰ এই ভোটৰ অধিকাৰটো নিজৰ ভোট চেণ্টাৰত আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ।